नमस्कार। स्वतंत्र प्रभात के राष्ट्रीय दैनिक अखबार और ऑनलाइन चैनल में आप सभी का बहुत बहुत स्वागत है। देश दुनिया की बड़ी और कड़ी खबरों से जुड़े रहने के लिए आप हमें सब्सक्राइब कर सकते हैं। असम धेमाजी जिले के शिलापथार में विज्ञान महाविद्यालय के प्रेक्षागृह में शिलापथार सारथी स्वैच्छिक संगठन और प्रज्ञा ज्योति संगीत महाविद्यालय नवजागरण सहित मंच और शिलापथार विज्ञान महाविद्यालय के सहयोग में आयोजित किया गया राज्य कवि समारोह। मंगलदीप प्रज्वलन करके समारोह मंच उद्घाटन की प्रज्ञा ज्योति संगीत विद्यालय के अध्यक्ष विपिन राज खोआ ने की। कवि भुवन दास द्वारा संचालन की गई सभा के स्वागत भाषण दिया विज्ञान महाविद्यालय के प्राचार्य डॉक्टर रंजीत शौकिया ने। समारोह की अध्यक्षता असम कवि सोसाइटी के अध्यक्ष राजेंद्र नाथ बलदोई ने की। प्रधान संपादक राजीव कुमार फुकने ने अपने उद्घाटन भाषण में वरिष्ठ कवि रविंद्रनाथ टैगोर, नजरुल इस्लाम, जीवनानंद दास, सुखबी नारायण, शंकर माधव आदि सहित विभिन्न कवियों की रचनाओं की प्रस्तुति दी। समारोह के दौरान डॉक्टर रेणु बरा के संपादन में काव्य सुरभि नामक एक स्मारक पुस्तक और 9वें वर्ष में कवि समाज की द्विमासिक कविता पत्रिका कवि समाज के दूसरे अंक का विमोचन किया। साथ ही 3 अन्य पुस्तकों का भी अनावरण किया। इसी अनुष्ठान में शिलापथार के सुपुत्र दर्पण के भाषा के अनुसंवैधानिक डॉक्टर उत्तर दास और वरिष्ठ कवि नवीन कामान को मानपत्र और गमछा देकर सम्मानित किया गया। पर्यायर कवि सम्मेलन आमार शिलापथार विज्ञान महाविद्यालय अनुष्ठित কৰিবলৈ পাই মই নিজেই ধন্য মানিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবি সমাজ বিশেষকৈ প্ৰায় 5 শতাধিক কবি সাহিত্যিক আহি আমাৰ শিলাপথাৰত পদাৰ্পণ কৰিছে আৰু শিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চৌহদত আজি ভৰি দি কিমান এটা সুন্দৰ পৰিৱেশ ৰচনা কৰিলে, কবিতাৰ মাধ্যমেৰে এটা সুন্দৰ এটা পৰিৱেশ যি ৰচনা কৰিলে তাক লৈ আমি সঁচাকৈ আপ্লুত হৈছোঁ। আৰু অনাগত দিনত বিজ্ঞান মহাবিদ্যালয়খনে বিশেষকৈ 25টা বছৰ অতিক্ৰম কৰা এখন মহাবিদ্যালয় গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষক ধৰি ৰাখি আমি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটো পাতিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখিম এই যি ৰূপালী জয়ন্তী বৰ্ষ সেই বৰ্ষৰ যি কাৰ্যসূচী হ'ব আনুষ্ঠানিক কাৰ্যসূচী সেই কাৰ্যসূচীত এই কথাখিনি যাতে প্ৰকাশ পায় সুন্দৰ তাৰ কামনা কৰিছোঁ। ঠিক আছে। মই খুব আনন্দিত শিলাপথাৰলৈ আহি যেতিয়া গেটখন সোমাইছোঁ এই বিজ্ঞান মহাবিদ্যালয়লৈ সোমায়ে মই গেটখনতে কবিতা গুণ পাইছোঁ আৰু সোমায়ে ছাত্ৰসকলে আমাৰ কলেজ ইউনিয়নৰ সন্মানীয় আমাৰ ছাত্ৰ বন্ধুসকলে আমাক আদৰি আনি আমাক দুটা ভাল বস্তু দেখুৱালে। 100 অৰ্কিড আছে আৰু ইয়াত কলচী উদ্ভিদো আছে যিটো সাধাৰণতে মহাবিদ্যালয়ত পোৱা নাযায়, গুৱাহাটী ইউনিভাৰ্চিটিত আছে আৰু পৰিৱেশটো দেখি বৰ ভাল লাগিল। সুন্দৰকৈ ছাত্ৰসকলে আৰু অধ্যক্ষ মহোদয়কো ভাল লাগিল। এখন বিজ্ঞান মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ সুন্দৰকৈ যি পৰিৱেশ আমি দেখি বৰ ভাল লাগিছে, বৰ আনন্দ পাইছোঁ। আৰু কবি সমাজৰো আমাৰ অসম কবি সমাজৰো যি আজি অনুষ্ঠান হৈছে অনুষ্ঠানৰ বৰ পৰিপাটিকৈ পাতিছে, সুন্দৰকৈ পাতিছে। আমি খুব আনন্দিত আৰু সকলো কলেজ কৰ্তৃপক্ষ কবি সমাজৰ উদ্যোক্তা শলাগৰ পাত্ৰ আৰু যি ব্যৱস্থা কৰিছে ইয়াতে অৰ্কিডৰ কাৰণে বিশেষকৈ দুষ্প্ৰাপ্য অৰ্কিডবোৰ ৰাখিছে, বৰ ভাল কাম কৰিছে। মই আৰু বেছিকৈ ৰাখিবলৈ অনুৰোধ কৰিছোঁ আৰু কৰিবলগীয়া আছে। আৰু ৰাইচ এটা বেংক আছে, ৰাইচ বেংক, এইটো এটা বৰ সাংঘাতিক বিষয়। গোটেই কথাবোৰে বৰ আনন্দ দিছে। আমি অতি আনন্দিত। আমি আশা ৰাখিছোঁ ৰূপালী জয়ন্তীত তেখেতে এটা ফিল্ম ফেষ্টিভেলো পাতিব বুলি আমাক জনাইছে। গোটেইবোৰ কথাৰে ৰূপালী জয়ন্তী বৰ্ষটো এটা সুন্দৰ বৰ্ষ হ'ব। স্থানীয় ৰাইজৰ লগতো আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। আহি দিয়ক, আপুনি আহি দিয়ক, লগত আহি দিয়ক, আপুনি সেইফালে আহি দিয়ক, আহি দিয়ক। মাইককেইটা চপাই দিবা দেই, মাইককেইটা চপাই দিবা ৰ'ব।